নমস্কাৰ আপোনালোকে জানেনে মহিলাসকলৰ সবতকৈ বেছি মোষ্ট কমন কেঞ্চাৰটো কি হয় বিশ্বজুৰি ব্ৰেষ্ট কেঞ্চাৰটো সকলোতকৈ বেছি হয় আৰু ব্ৰেষ্ট কেঞ্চাৰৰ পৰা মহিলাসকলৰ মৃত্যুৰ হাৰটো বহুত বেছি কিন্তু মন কৰিব লগা কথা এইটো যে যদিহে ব্ৰেষ্ট কেঞ্চাৰটো সোনকালে ধৰা পৰে সোনকালে ডায়াগন'জ কৰিব পাৰি সোনকালে ট্ৰিটমেণ্ট কৰিব পাৰি তেনেহ'লে ব্ৰেষ্ট কেঞ্চাৰটোৰ পৰা আৰোগ্য হ'ব পাৰি যদিহে দেৰিকৈ ধৰা পৰে বা লেট ষ্টেজত ধৰা পৰে তেতিয়াহ'লে কিউৰেটিভ ট্ৰিটমেণ্টটো অপশ্যন নাথাকে তেতিয়া পেলিয়েটিভ ট্ৰিটমেণ্টটোহে অকল কৰিব পাৰি পেলিয়েটিভ ট্ৰিটমেণ্ট হৈছে যেনে ধৰক বিষটো কমাব পাৰি কিন্তু মেইন কেঞ্চাৰটো থাকিব বাঢ়ি গৈ থাকিব মেজৰিটি মহিলাসকলৰ মৃত্যুৰ কাৰণটো হ'ল লেট ষ্টেজত ধৰা পৰা ব্ৰেষ্ট কেঞ্চাৰ লেট ষ্টেজত ধৰা পৰাৰ বাবে হয়তো ব্ৰেষ্ট কেঞ্চাৰৰ বিষয়ে সজাগতা নাথাকিব পাৰে বা ডায়াগন'জ কৰিবৰ বাবে ফেচিলিটি নাথাকিব পাৰে বা ট্ৰিটমেণ্ট কৰিবৰ বাবে সুবিধা নহ'ব পাৰে ব্ৰেষ্ট কেঞ্চাৰ বা আৰোগ্য হ'বৰ বাবে আৰ্লি ডিটেকশ্যন আৰু আৰ্লি ট্ৰিটমেণ্টটো খুবেই জৰুৰী এই আৰ্লি ডিটেকশ্যন আৰু আৰ্লি ডায়াগন'চিছ এণ্ড ট্ৰিটমেণ্টৰ বাবে দুটা ষ্ট্ৰেটেজি ল'ব পাৰি প্ৰথমটো ষ্ট্ৰেটেজি হ'ল স্ক্ৰিনিং হৈছে এনে কিছু টেষ্ট যোনটো ব্ৰেষ্ট কেঞ্চাৰ চিমটমছ হোৱাৰ আগতেই কেঞ্চাৰটো ধৰা পেলাব পাৰি তাৰে ভিতৰত কেইবাটাও আছে অন্যতম হৈছে যে ব্ৰেষ্ট চেল্ফ এক্সামিনেশ্যন যোন মহিলাসকলে নিজৰ ব্ৰেষ্ট নিজে এক্সাম কৰি চাব আৰু যদি কিবা ডাউট হয় তেতিয়া দ্বিতীয় পৰ্যায়ত যাব সেইটো হ'ল ক্লিনিকেল ব্ৰেষ্ট এক্সামিনেশ্যন হয়তো ডক্টৰৰ ওচৰত যাব ডক্টৰে চেক কৰিব আৰু তাৰপিছত আহিব মেম'গ্ৰাফি হৈছে এটা এক্সৰে পদ্ধতিয়ে হয় সেইটোত আপোনাৰ ধৰা পেলাব পাৰে যে টিউমাৰ আছে নেকি 2 নম্বৰ ষ্ট্ৰেটেজি হৈছে আৰ্লি ডায়াগন'চিছ হয়তো আপোনাৰ অহা যোৱা কৰিবৰ বাবে ৰাস্তা পদূলি নাথাকিব পাৰে বহুত ভিতৰুৱা অঞ্চলত থাকিব পাৰে সেইবিলাক বস্তু আমি চাব লাগিব যে যিমান পাৰি সোনকালে ডায়াগন'চিছটো হয় যিমান পাৰি সোনকালে ট্ৰিটমেণ্টটো আৰম্ভ হয় মেইন এইম হ'ব লাগে যে ব্ৰেষ্ট কেঞ্চাৰ যিমান পাৰি সিমান সোনকালে ডিটেক্ট কৰিব লাগে আৰু সোনকালে ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে সেইটো কৰিলে আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰৰ পৰা মৃত্যুৰ হাৰটো কমাব